ভাল লগা ছোৱালীজনী, এইয়া ল তোৰ লাল চাহ। কি চাই আছ ইয়াত থিয় হৈ? মানুহবোৰকে চাই আছোঁ। আহ, ইমান তিতা। চাহ গৰম কৰি আনিলি নে ঠাণ্ডা কৰি আনিলি? নহয় অ', চাহপাত অলপ বেছি হ'ল। তই ঠাণ্ডা হ'লেও খাচোন, মই আহোঁ। অনুপে চাহকাপ দি গ'লগৈ। লাইফত কোনোদিনে এনেকুৱা চাহ খাই পোৱা নাই। মিঠা, তিতা, কেঁহা চব সোৱাদ পাইছে। মঞ্চত আমন্ত্ৰিত শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰি আছে। নিশা 2 বাজিবৰ হ'ল। কলমতিয়াই থকাতকৈ নাচি থকাই ভাল হ'ব। লগৰকেইটাৰ লগত এপাক মাৰিলোঁ। নাই, মন বহা নাই। ইফাল সিফাল কৰি থাকোঁতেই দেখিলোঁ নহয় এজনীক। বৰ ভাল লাগিছে। পাৱাৰ চশমা এখন লাগিছিল। ৰঙাকৈ গাল দুখনি জিলিকাই তাইৰ ওঠত হাঁহি বিৰিঙি আছিল। সেইজনী। বেলেগ ফালে মন দিব নোৱাৰি আকৌ। বৰ সোনকালে হেৰাই যায়। এইবাৰ নেৰিছোঁ বাপেকে। ভাল লগা ছোৱালীজনীক জনসমুদ্ৰৰ মাজৰ পৰা আকৌ বিচাৰি উলিয়ালোঁ। লাইটৰ পোহৰত তাইৰ গাল দুখন জিলিকিছিল যদিও মই দূৰত থকাৰ বাবেই তাইৰ চেহেৰাটো ভালকৈ দেখাত বাৰে বাৰে অসফল হৈছোঁ। ওচৰলৈ যাব নোৱাৰি। চিজিলকৈ সজাই থোৱা চকীবোৰ মৰমীহঁতৰ নাচনত আউল বাউল হ'ল। মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থকা শিল্পীগৰাকীলৈ মন দিব পৰা নাই। পাৰিমনো ক'ত? ছোৱালীজনীলৈ চকুটিপ এটা নমৰাকৈ চাই আছোঁ। মা কচম, মালটো তামাম লাগিছে ঐ উদ্দীপ্ত। ধৈৰ্য ধৰা, অনুষ্ঠানটো শেষ হ'বলৈ দিয়া। ৰাতিপুৱালৈ বেছি সময় নাই। মতা মানুহ, একদম পাছে পাছে খোজ দিবি ছোৱালীৰ ঘৰলৈ। মনটোক সান্তনা দিবলৈ ভাবি ল'লোঁ। পাৰ্যমানে জোৰকৈ সুহুৰি এটা মাৰিলোঁ। নাই, এইবাৰো অসফল। নাচালে মোৰ ফালে। লাউডস্পীকাৰ আৰু মাইক কেইটাৰ শব্দবোৰে মোৰ সুহুৰিটোক উপলুঙা কৰিলে। যেনি চালেও কেৱল সেইজনী। চকুৱে কিবা ধোঁৱা কোৱা দেখি গৈছোঁগৈ। এটা কথা ভাবি আচৰিত যে ইমান হুলস্থুলৰ মাজতো মোৰ মূৰটোৱে ছোৱালীজনীক লৈ সক্ৰিয় হৈ আছে। তাই হাঁহিছে, মই জ্বলিছোঁ। তাই হাত চাপৰি মাৰিছে, মোৰ বুকুত খুন্দা মৰা যেন লাগিছে। ঐ উদ্দীপ্ত, তোক মঞ্চত বিচাৰিছে, শুনা নাই নেকি? গাটো জোকাৰে দি নয়নে ক'লেহি। আমাৰ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক উদ্দীপ্ত কাকতিক মঞ্চলৈ আহি আমাৰ আমন্ত্ৰিত শিল্পী শ্ৰীমতী স্নিগ্ধা শইকীয়াক ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। ঘোষকে ঘোষণা কৰিলে, মৰা অমল, মোকেই পালিনে? মনতে ভুৰভুৰাই নয়নক ক'লোঁ, তই যা আৰু কগৈ, মই বিশেষ কাম এটাত ব্যস্ত হৈ আছোঁ বুলি। হ'ব, তই বিশেষ কামত ব্যস্ত থাক। সভাপতি সম্পাদকে দেখিলে মোক নকবি। তই যা না। এইজনী আকৌ হেৰাল। ক'ত আছিল? সৌজনী দেহেশ্বৰী। আইঅ, তোক পতাইহে এৰিম। বিশেষ অসুবিধা হেতুকে আমাৰ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদকে মঞ্চত উপস্থিত হ'ব নোৱাৰিলে। গতিকে আমাৰ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদিকা জুৰি গগৈক মঞ্চলৈ আহি আমাৰ আমন্ত্ৰিত শিল্পী স্নিগ্ধা শইকীয়াক ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ। ঘোষকে আকৌ ঘোষণা কৰিলে, কটা, টোপনি বেছিকৈহে ধৰিছে। চাহকাপ অথলে গ'ল। আধা ঘণ্টাৰ আগতে অনুপে আনি দিয়া লাল চাহ একাপ খাইছিলোঁ। মানুহে এনেই কয় কথাটো, লাল চাহে একো টোপনি নকমায়। মোৰ হ'লে বঢ়াইছে যেন লাগিছে। নাই, ইয়াৰ পৰা ভালকৈ নেদেখিছোঁ। একেবাৰে মঞ্চৰ কাষলৈ গৈ চকী এখনত বহি লওঁগৈ। তাকে কৰিলোঁ। চকীখন বহি পৰাৰ লগে লগে এগালমান প্ৰশ্নৰ মুখামুখি হ'ব লগা হ'ল। নাই, কাৰো প্ৰশ্নৰ উত্তৰ নিদিলোঁ। ঐ, তই কিবা খালি নেকি? সেইজনী খুৰী তাতে বহি আছে। জুৰি, তই পাগল নহ'বিচোন। নহয়, তই জৰুৰ কিবা খাইছ। জহৰ খালোঁ, জহৰ। যা, মাক কৈ দেগৈ। কৃষ্ণ। জুৰি বৰদেউতাকৰ জীয়েক, মোৰ বাইদেউ, যদিও একদম সমান বয়সৰ। তাই গ'লগে। চকীখনতে বহি মই পাছফালে ঘূৰি চালোঁ। বেছি কষ্ট নহ'ল এইবাৰ, কিন্তু লাগিল নহয় লেঠা। এইবাৰ কোনো ৰকম তাইৰ চুলিখিনিহে দেখা পাইছোঁ। আগত বহি থকা মানুহকেইজনীয়ে আহুকাল নমাই আনিলে। নাই, নোৱাৰি আৰু। কিবা এটা অচিনাকি শক্তিয়ে মোক সাহস দিছিল। যা, আগবাঢ়ি যা।
আগুৱালো সেইপিনে। বুকুখন কঁপিছিল। মই যে মতা মানুহ আকৌ এবাৰ সুঁৱৰিলোঁ। চাৰ্টটোত স্বেচ্ছাসেৱকৰ টিকেট এটা লগোৱা আছেই নহয়। একেবাৰে ওচৰ পালোগৈ তাইৰ। আনফালে মূৰ কৰি থকাৰ বাবে তাইৰ চেহেৰাটোৰ সন্মুখীন হ'ব পৰা। চাওঁচোন, ইয়াত যে চকীবোৰ খেলি মেলি হৈ আছে। অ' ভণ্টি, অলপ ঠিক কৰি লোৱাচোন। প্ৰয়োজনীয় নহ'লেই সুযোগ ল'বলৈ উপায় এইটোৱেই আৰু। তাই মোৰ ফালে ঘূৰি চালে। আৰে, তোমাৰ মোবাইলটো ক'ত থৈছা? অথনিৰ পৰা কিমান যে ফোন কৰি আছোঁ। বাইক ক'ত থৈছা? চাওঁ, মোবাইলটো চাওঁ। আৰে, তুমি ড্ৰিংকছ কৰিছা। হে প্ৰভু, কিহে পালে তোমাক? নিবেদিতাই কোৱা কথাষাৰত মই অবাক হৈ ৰ'লোঁ। সঁচাকৈয়ে মই মোৰ প্ৰেয়সীৰ কথাকে পাহৰি যাব পাৰোঁনে? অনুপে দিয়া চাহকাপৰে কামাল এয়া। কথাবোৰ লাহে লাহে স্পষ্ট হৈ পৰিছিল। নিবেদিতাই চিঞৰি আছে, ৰঙা চাহকাপ মানে? অনুপ, গৰজি উঠিলোঁ। কিছু আঁতৰৰ পৰা অনুপে হাঁহি আছিল আমাৰ ফালে চাই। বন্ধুসকল, কাহিনীটি কেনে লাগিল কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।